নেপালী খুঁটিত মৃত্যুৰ কিৰিট। ঔ দিচাং দিখৌ জাজি ভুক্তই, কিয় কিয় বাৰু আনিলি পলয়ৰ বান? শাওনৰ সপোনবোৰ পলসেৰে পুতি আমাক কৰি গলি কঙাল। আহি পিতাই কোনো খবৰ বাতৰিয়েই নাই। গৰু ছাগলী হাঁহ পাৰই ভৰি থকা ঘৰখন নিমিষতে বলিয়া পানে নিলি উটুৱাই। নিসংগতাৰ শূন্যত চকুলো খৰাই তোৰ দানৱীয় ৰূপৰ সাক্ষী হৈ মই আছো অকলে জীয়াই। গ'ল গ'ল ঘৰ মাটি সকলো গ'ল। সম্পত্তি বুলিবলৈ একমাত্ৰ গৰুহাল আছিল, তাকো বলিয়া বানে উটুৱাই লৈ গ'ল। আকাশ বতাহ কপাই চৌদিশে মৃত্যুৰ চিৎকাৰ। গ'ল গ'ল গ'ল, ধৰ 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 আমাক বচোৱা। কোনে কাক বচাব? সকলোৰে একেই দশা। এদিন কিমান বিশ্বাস, কিমান আত্মীয়তাৰে তোৰ বুকুত সাঁতুৰি নাদুৰি ডাঙৰ দীঘল হৈছিলো, আৰু তই আমাক লালন পালন কৰিছিলি। তেতিয়াতো কোনোদিন দেখা নাছিলো তোৰ এই দানৱীয় ৰূপ। কিহৰ ৰোষত আজি দানৱীয় ৰূপ ধৰি নিমিষতে সোণাৰু সপোনবোৰ মোৰ নেলি কাহি। এতিয়া আমাৰ দুচকুত চাই বৰণি আন্ধাৰ। পলসত লুতুৰি পুতুৰি সময়, শ্মশানৰ নিশব্দতাত মৃত্যুৰ কিৰিলি। ক'ত হেৰাই গ'ল বিহুবৰ নেপালী খুঁটিৰ হাঁহি? এতিয়া সেই অভিশপ্ত নিশাৰ অভিশাপ লৈ মই যিদৰে নিসংগতাৰ সতে আছো জীয়াই, তয়ো সেই অভিশপ্ত নিশাৰ অভিশাপ লৈ থাকিব লাগিব বৈ বিশ্বাসঘাতক হৈ চিৰদিন চিৰকাল। ঔ দিচাং দিখৌ জাজি ভুক্তই নৈ।